Welcome back to my YouTube channel. অনলাইন নতুন ব্লগ আপোনালোকক আমি দেখাবলৈ গৈ আছো। এয়া আমি jorhat যাম। jorhat কিয় যাম সকলোবিলাক আপোনালোকক ভিডিঅ'তে কৈ দিম। মোৰো থাম্বনেলত দেখিছে। সো ভিডিঅ'টো চাই থাকিব আগলৈকে আৰু এটা ব্লগ মানে দেৰি হৈ ভিডিঅ'টো আৰম্ভ কৰো। আৰু আজি আছে এছএছসি এক্সাম jorhatত পৰিছে। সো এক্সাম দিবলৈ যাওঁ আৰু এই আপোনালোকক দেখাইছোঁ এক্সাম চেণ্টাৰৰ পৰা ওলাই বহুত ভিৰ হৈছে। প্ৰত্যেকটো শিফ্টতে একচুৱেলি ভিৰ হৈছে। প্ৰিয়া ভৱনত চেণ্টাৰ পৰিছিলে। সো এইটো আছিলে। এতিয়া আমি ঘৰলৈ ঘূৰি যাবলৈ লৈছোঁ। আৰু আমি এতিয়া আহি পালোহি জাজি আৰু এতিয়া আমি গৈ আছোঁ ধাবা নীলকণ্ঠ। ইতিমধ্যে নীলকণ্ঠ ধাবা সকলোৱে গম পোৱা অল আছাম যি হাঁহৰ মাংসৰ কাৰণে ফেমাছ হয়। চ' হাঁহৰ মাংসৰ এটা তৃপ্তি লৈ যাম। আগতেও খাইছোঁ বাৰু, হ'লেও আজিও খাই যাম। আপোনালোকেও আহিলে সোমাব পাৰিব। চ' একচুৱেলি প্ৰাইচো সিমান বেছি নহয়, এটা জোখৰ প্ৰাইচ তাত আপোনালোকে সোমাব পাৰিব। চ' এতিয়া ধাবা নীলকণ্ঠত সোমাম। চ' তাৰ পৰা আপোনালোকক অকণমান ক্লিপ দেখাবলৈ চেষ্টা কৰিম। আৰু এইখনে হৈছে অসম বিখ্যাত নন্দনবন ধাবা। jorhat পাৰ হৈ একচুৱেলি শিৱসাগৰ সোমোৱাৰ ওচৰতে আছে, জাজিৰ ওচৰতে, সকলোৱে গম পায়। আৰু এতিয়া আমি গৈ আছোঁ ধাবা নীলক। আৰু ফাইনেলি পাই গ'লোঁ সেই ধাবা নীলকণ্ঠ। একচুৱেলি আজি বাৰু সিমান মানুহ নাই, অলপ পাছৰ পৰা হ'ব, আবেলি টাইমৰ পৰা। চ' এতিয়া ইয়াত সোমাই যাওঁ আৰু এসাঁজ ভালকৈ খাই লওঁ। আৰু এয়া হৈছে নীলকণ্ঠৰ ভিতৰৰ পৰিৱেশ। আৰু ইয়াত একচুৱেলি সিমান প্ৰাইচটো হেভি নহয়। ডাক হ'লে ফুল প্লেট 300 হয়, আৰু যদি পৰ্ক হয় তেন্তে 260। বাকী খালি থালি প্লেট 100কৈ হয় পাৰ প্লেট। চ' আমি বাৰু ডাকে অৰ্ডাৰ কৰিলোঁ। চ' হাফ অৰ্ডাৰ কৰিছোঁ দুজনৰ কাৰণে। চ' হাফতে দুজনে হৈ যাব। চ' ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।